সাংবাদিক হত্যাৰ প্ৰতিবাদত কামপুৰত সাংবাদিকৰ প্ৰতিবাদ প্ৰতিদিন টাইমৰ কাকপথাৰৰ সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক হত্যাৰ উচিত তদন্তৰ দাবীত আজি কামপুৰ শ্বহীদবেদীৰ সন্মুখত দক্ষিণ নগাঁও সাংবাদিক ঐক্য মঞ্চই এক গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰে। কথিত সাংবাদিক পৰাগ ভূঞা তেখেতক পৰিকল্পিতভাৱে হত্যা কৰিছে। আমি লজ্জিত হৈছোঁ। আমি গৰিহণা দিছোঁ অসম চৰকাৰক। অসম চৰকাৰে এনেকুৱা ধৰণৰ শাসন ব্যৱস্থা তেওঁলোকৰ হাতত আনি নিছে। সংবিধান একো নাই অসমত। নিশ্চল নিৰীহ মানুহৰ ওপৰত যিটো অত্যাচাৰ আৰম্ভ হৈছে, সাধাৰণ জনতাৰ ওপৰতো যিটো নিৰ্মম অত্যাচাৰ আৰম্ভ হৈছে, অখিলকৈ কাৰাবন্দী কৰি ৰাখিছে, কোনো ধৰণৰ হেৰি নাই। কিন্তু দেখা যায় তেওঁলোকৰ নিজৰ এজন বিজেপিৰ নেতা যদি কোনোবা এজন এৰেষ্ট হয়, 24 ঘণ্টাৰ ভিতৰত তেওঁলোকে নিজে গৈ কোনোবা মহিলাই গৈ উদ্ধাৰ কৰি লৈ আহে, নিজে আৰক্ষীক চৰ মাৰে। কিমান লজ্জাজনক ঘটনা। কোনো সংবিধান নামৰ কোনো সংবিধান অসমত নাইকিয়া হৈ গৈছে। গতিকে পৰাগ ভূঞাৰ যিটো হত্যাকাণ্ড সংঘটিত হৈছে, আমি সদৌ অসমৰ লগতেই আমি সংবাদসেৱী দক্ষিণ নগাঁও সাংবাদিক ঐক্য মঞ্চ আমি দাবী জনাইছোঁ যে আমাৰ যিটো নিৰপেক্ষ দৃষ্টিভংগীৰে চাব লাগে অসম চৰকাৰ, মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তেখেতে অতি শীঘ্ৰেই এই দোষীক কৰায়ত্ব কৰিব লাগে। আৰু পৰাগ ভূঞাৰ ল'ৰা ছোৱালী আছে, তিৰোতা আছে, সংসাৰ এখন আছে, এই পৰিয়ালক গৈ পেলাই মৰ্মবেদনা জ্ঞাপন কৰিব লাগে আৰু কমেও 10 লাখ টকাৰ ক্ষতিপূৰণ অতি শীঘ্ৰে আদায় দিব লাগে আৰু শাস্তিৰ ব্যৱস্থাটো কৰিব লাগিব। হত্যাকাৰীক কৰায়ত্ব কৰিব লাগে আৰু উচিত তদন্তৰ ব্যৱস্থা বুলি মই দাবী জনাইছোঁ। নিৰীহ সত্যনিষ্ঠ সাংবাদিকগৰাকীৰ হত্যাৰ উচিত তদন্ত আৰু ৰাজ্যত বিভিন্ন সময়ত সাংবাদিকসকলৰ ওপৰত সংঘটিত হোৱা নিৰ্যাতনৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰা দক্ষিণ নগাঁৱৰ প্ৰতিবাদী সাংবাদিকসকলে সাংবাদিক সুৰক্ষাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ বিফল হোৱাৰ অভিযোগত চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে প্ৰতিবাদী কাৰ্যসূচী পালন কৰে। এটা কথা লক্ষ্য কৰিছোঁ, এইখন বিজেপি নেতৃত্বাধীন চৰকাৰৰ সময়ত কেন্দ্ৰীয় যেতিয়াৰ পৰা বিজেপি চৰকাৰ হৈছে, বিগত 5 বছৰত 40জনকৈ সাংবাদিকক হত্যা কৰা হ'ল। ইয়াৰ উপৰিও আমি সকলোৱে জানো, আমি আজি কামপুৰত আছোঁ, এই কামপুৰতো কিমানবাৰ সাংবাদিকৰ ওপৰত আক্ৰমণ হৈছে সেয়া আমি ইতিমধ্যে লক্ষ্য কৰি আহিছোঁ। বিশেষকৈ যোৱাকালি পৰাগ ভূঞাৰ যি হত্যাকাণ্ড সংঘটিত হৈছে, সেয়া এক সম্পূৰ্ণ পৰিকল্পিত হত্যাকাণ্ড। আৰু আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে CBI তদন্ত ঘোষণা কৰি পেলাই এইখনে ভেকু ভাওনা কৰিবলৈ গৈছে। কাৰণ যিখন ৰাজ্যত আৰক্ষীৰ নিৰাপত্তা নাই, মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ মহিলাই আৰক্ষী থানাৰ ভিতৰত গৈ পেলাই কৰ্তব্য আৰক্ষীক চৰ মাৰি পেলাই আছামীক উলিয়াই আনিছে। আৰু সেই আৰক্ষীৰ হৈ পেলাই যেতিয়া ন্যায় বিচাৰি পেলাই বাতৰি পৰিৱেশন কৰি আহিছিলে, চেণ্ডিকেটৰ বিৰুদ্ধে বাতৰি পৰিৱেশন কৰি আহিছিলে এইজন পৰাগ ভূঞা ডাঙৰীয়া ৰাইজৰ স্বাৰ্থত, আৰু আজি তেখেত নিজে বাতৰি হৈ গ'ল। আৰু তেখেতক বাতৰি কোনে কৰি দিলে, তাত আজি অসমৰ ৰাইজে আনে নুবুজিলেও অসমৰ ৰাইজে স্পষ্টকৈ বুজি পাইছে যে সেই প্ৰভাৱশালী শক্তি এই হত্যাকাণ্ড অঞ্চলত জড়িত আছে। গতিকে আজি অসমৰ ৰাইজে প্ৰতিজন সাংবাদিকে লগতে আমি বিচাৰিছোঁ ইয়াত CBI তদন্ত হ'ব লাগে আৰু অতি সোনকালে 24 ঘণ্টাৰ ভিতৰত দোষীক উপযুক্ত শাস্তি প্ৰদান কৰিব লাগে। প্ৰতিবাদকাৰী দক্ষিণ নগাঁৱৰ সাংবাদিকসকলে হাতে হাতে পৰাগ ভূঞাৰ হত্যাৰ উচিত তদন্ত লাগে সম্বলিত প্লে কাৰ্ড লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।